নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ঘৰতে আছা আৰু বাহিৰত নোলাবা। আজি তোমালোকক মই প্ৰথমতে কিছুমান ভিডিঅ' দেখুৱাবলৈ ওলাইছোঁ, তোমালোকে চাবা। এয়া চোৱা, ফুলত পখিলা পৰিছে, দেখিছানে? তোমালোকে জানা নিশ্চয় পখিলাই ফুলৰ মৌ পান কৰে। এটা কথা হ'ল, তোমালোকে বাৰু পখিলা আৰু ফুলৰ কিবা কবিতা জানা নেকি? বাৰু তোমালোকে নাজানা যদি মই তোমালোকক এটা কবিতা গাই দিছোঁ দেই। এই কবিতাটো তোমালোকৰ কিতাপত আছে। পখিলা। পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি। একেলগে খেলো বুলি কলিটিক ক'লে, ভাল পাই কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে জকমক কৰে, উলাহতে পখিলাৰ মন ভৰি পৰে। হয়নে? পখিলাবিলাকে ফুল ভাল পায়, ফুলত পৰে, হয়নে নহয়? ঠিক আছে বাৰু। আৰু এতিয়া তোমালোকে কোৱাচোন যে পখিলাৰ উপৰি আৰু কি কি পতংগ ফুলত পৰে? তোমালোকে জানানে পখিলাৰ উপৰি কি কি পতংগ ফুলত পৰে? নে গম নোপোৱা? ঠিক আছে, মই তোমালোকক বাৰু এয়া দেখুৱাম। এটা কবিতাটো আকৌ এবাৰ কৈ দিছোঁ। পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি। একেলগে খেলো বুলি কলিটিক ক'লে, ভাল পাই কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে জকমক কৰে, উলাহতে পখিলাৰ মন ভৰি পৰে। শুনিছা নিশ্চয়? তোমালোকৰ ভাল লাগিছে? তোমালোকেও কবিতাটো কিতাপত পঢ়ি আবৃত্তি কৰিবা দেই। বাৰু এতিয়া মই তোমালোকক আৰু কিছুমান বস্তু দেখাম, তোমালোকে চাই থাকিবা। বাৰু তোমালোকে কোৱাচোন, পখিলাৰ বাহিৰে কি কি পতংগ ফুলত পৰে? সেইটো কথা গম পোৱা নে তোমালোকে? সেইটো মই বাৰু তোমালোকক দেখুৱাই দিছোঁ। কিছুমান পতংগ যে পখিলাৰ বাহিৰে পৰে, আমি দেখুৱাই দিছোঁ তোমালোকক। এইটো কি গম পাইছানে তোমালোকে? এইটো এটা বৰল, হয়নে? বৰলো ক'ত পৰে? ফুলত পৰে। এটা কি দেখিছেনে? এইটো পখিলা ফুলত পৰিছে। আকৌ দেখিছা এইটো কি ফুল? গোলাপ ফুল। এয়া ভোমোৰা। ভোমোৰা ক'ত পৰিছে? ফুলত পৰিছে। এইটো কি ফুল জানানে? জবা ফুল। এয়া চম্পা ফুল। এয়া কি ফুল? শেৱালি ফুল। এয়া হ'ল আমাৰ বেলি ফুল বা সূৰ্যমুখী ফুল। এয়া দেখিছা? ফুলত পতংগ পৰিছে। এনেকুৱা পোক পতংগৰ তোমালোকে নাম জানিব লাগিব। আমি বাৰু কৈ আছোঁ এতিয়া কি কি পতংগ তোমালোকে চিনি পোৱা, মই তোমালোকক সুধিম। ঠিক আছে? এনেকুৱা পতংগ তোমালোকে নিশ্চয় দেখিছা। এইটো জিয়া হয়। এইটো কি ফুল? নয়নতৰা ফুল। এয়া চোৱা পতংগ, বেলেগ বেলেগ পতংগ তোমালোকে দেখা পাইছা? নিশ্চয় দেখা পাইছা ইয়াতে? ঠিক আছে, তোমালোকৰ কাম হ'ব, তোমালোকে 10 বিধ পোক পতংগৰ নাম লিখিবা। ঠিক আছে? পোক পতংগৰ নাম লিখিব লাগিব। আৰু যে মই অলপ আগতে কৈছিলোঁ যে
পখিলাৰ বাহিৰেও কি কি পতংগ ফুলত পৰে তাৰ ভিতৰত আমি কি নাম ক'ম এতিয়া? ফুলত পখিলা পৰে, ফৰিঙো পৰিব পাৰে, ভোমোৰা পৰিব পাৰে, জিয়া পৰিব পাৰে, হয়নে? এইবিলাক পতংগ ফুলত পৰে। বাৰু এতিয়া এটা কথা কোৱাচোন, তোমালোকে গন্ধ থকা ফুল আৰু গন্ধ নথকা ফুল কি কি জানানে? নয়নতৰা ফুল গন্ধ আছেনে? তুমি ক'ব পাৰিবানে? নয়নতৰাৰ গন্ধ নাই, হয়? আকৌ আমি দেখুৱাইছোঁ তোমালোকক, এইটো কি ফুল? ভেট ফুল। ভেট ফুলৰ গন্ধ আছেনে? নাই। এয়া বেলি ফুল। বেলি ফুলৰ গন্ধ আছেনে? বেলি ফুলৰো গন্ধ নাই। ঠিক আছে, এতিয়া গন্ধ থকা ফুলৰ ভিতৰত আমি কি ফুল পাম চাবা দেই। এয়া চম্পা ফুল। চম্পা ফুলৰ গন্ধ আছেনে নাই? চম্পা ফুলৰ গন্ধ আছে। ঠিক আছে, তাৰপিছতে এয়া জবা ফুল। জবা ফুলৰ কিন্তু গন্ধ নাই। এতিয়া তোমালোকৰ কাম হ'ব, তোমালোকে 5বিধ গন্ধ থকা ফুল আৰু 5বিধ গন্ধ নথকা ফুলৰ নাম লিখিব লাগিব। গোলাপ ফুলৰ গন্ধ আছেনে? হয়, গোলাপ ফুলৰ গন্ধ আছে। গোলাপ ফুলৰ গন্ধ বহুত ভাল, হয়নে? ঠিক আছে, আকৌ এতিয়া আমাৰ কাম হ'ব, তোমালোকেতো দেখিছা পখিলা উৰে, চৰাই উৰে, আৰু কি কি উৰে? কি কি উৰিব পাৰে? মৌমাখি উৰিব পাৰে, ভোমোৰা উৰিব পাৰে, বৰল উৰিব পাৰে, মাখি উৰিব পাৰে। ঠিক আছে, এইবিলাকে উৰিব পাৰে।